गसाइगावआव पुलिस बिफाना फोसाबस्रांनाय साखोन सिखोन हाबाफारि लादों। गसाइगाव 5/2/2022 स्वच्छ भारत अभियानजों लोब्बा लाखिनानै दिनै गसाइगाव पुलिस आरो भिटिपिफोरा गसाइगाव टाउननि हाथाइसालियाव, थानायाव आरो गसाइगाव सारियालियाव साखोन सिखोन खालामनाय हाबाफारि लादों। गसाइगाव थानानि अ.सि. अमरज्योति बायलुंनि दैदेननायाव जानानै थांदों बे हाबाफारिया। আপোনাৰ চাফা অভিযানটো আপুনি জানে, স্বচ্ছ ভাৰতৰ যিটো এটা আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি সপোন আছিলে যে আমাৰ স্বচ্ছ ভাৰত হ'ব, এটা অভিযান চলি আছে আৰু এইটো অলৰেডি হৈ থাকে, মাজে মাজে হৈ থাকে। আমি সেইটো কাৰণে ভাবিলোঁ আমাৰ VTP গোসাইগাঁও আৰু প্লাছ আমাৰ পুলিচে মিলি পিনে গোসাইগাঁও টাউনখন দেখা যায় যে মঙলবাৰ বজাৰ হয়, বুধবাৰে বৰ পৰিত্যক্ত অৱস্থাত লেতেৰা হৈ থাকে। গতিকে আমি বুধবাৰ দিনটো সেইটো কাৰণে বাছি লৈছোঁ যে এইটো এটা টাউনখন আমি যদি ক্লিননেছ কৰোঁ, ভাল হওক, ধুনীয়াকৈ এখন দেখি পায়, চব চাফ চিকুণ হয়। কিন্তু ইয়াত মিউনিচিপালিটি আছে যদিও তেওঁলোকে ইমান ধৰণৰ চাফা কৰি থৈ নাযায়। দেখা যায় যে গোটেই টাউনখন একদম লেতেৰা হৈ থাকে, কৰ্ণমজৰ পৰিৱেশ, জাবৰ জোঁথৰ পৰি থাকে। সেইটো কাৰণে আমি গোটেই VTPখিনিক অৰ্গেনাইজ কৰি পিনে এটা দিন হৈছে আৰু অহা 29 তাৰিখে আমাৰ VTP দিৱস আহি আছে আৰু 26 জানুৱাৰী আছে। সেইটো কাৰণে আমাৰ এইবোৰ প্ৰগ্ৰেম চলি থাকিব। আমি ভাবিছোঁ আকৌ নেক্সট এটা দিনত 26 জানুৱাৰীৰ আগত প্ৰগ্ৰেম এটা ল'ম, VTP দিৱসৰ আগত ল'ম। তেনেকৈ ধৰণৰ আমাৰ কাৰ্যসূচী গোসাইগাঁও টাউনখন কোনোবা এটা অঞ্চল আমি চিলেক্ট কৰি ল'ম। তেনেকুৱা নেক্সট টাইম ধৰক আমি কোনোবা এখন স্কুলত কৰিম। তেনেকুৱা ধৰণৰ আমি কিছুমান পদক্ষেপ এই মাহটোৰ ভিতৰত আমি চলি গৈ থাকিব এই স্বচ্ছ ভাৰতৰ ওপৰত। আছে আমাৰ টোটেল গোসাইগাঁও থানাৰ আণ্ডাৰত এতিয়া প্ৰায় 100মান মানুহ এতিয়া আহিছে, 100মান হ'ব, চবেই আহিছে। চবকে মাতিছোঁ, তেওঁলোকে চবেই নিজৰ ঘৰৰ পৰা ঝাৰু চাৰু লৈ পিনে আহিছে, তেওঁলোকে নিজৰ সেই কামত লাগি গৈছে। আপোনালোকে দেখি আছে এতিয়া। লগতে আমাৰ COBD আছে, আমাৰ VTP, আমাৰ চেয়াৰমেন, ডেপুটি চেয়াৰমেন আছে, গোটেইখিনি মিলি পিনে আমি গোটেইখিনি এটা জইণ্ট কাম কৰি আছোঁ। কি মেছেজ দিব বিচাৰিছে আমাৰ গোসাইগাঁওবাসী? গোসাইগাঁওবাসী আপোনালোকে আজিকালি স্বচ্ছটো সদায় চফা চিকুণ হৈ থাকিলে মানুহৰ বেমাৰ, এতিয়া নতুন এটা আৰু এটা বেমাৰ এটা আহিছে, আপুনি নিজে দেখিছে এতিয়া ক'ভিডৰ পিছতে এটা আকৌ এটা অমিক্ৰণ আহিছে। সেইটো কাৰণে এইবোৰ বস্তুৰ পৰা আমি চাফা চিকুণ থাকিলে, দূৰত্ব বজাই ৰাখিলে, মাস্ক পিন্ধিলে নিশ্চয় এইবোৰ বাচি যোৱা যাব। সেইটো কাৰণে আমি অলপমান এটা পাব্লিকৰ মাজতো সোমাই যাব কৰিব বিচাৰিছোঁ যে আপোনালোকে অকণমান চাফ চিকুণতা অৱলম্বন কৰক। হয়।